হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এয়া শাহুমা আমি ৰ'দত বহি ৰ'দত থিয় দি আছিলোঁ। ঠাণ্ডা যিহেতুকে এইকেইদিন বহুত পৰিছে। শাহুমা টুকুৰা এৰী কাটিবলৈ লৈছে, এৰী সূতা। মই ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। এয়া টুকুৰা বুলি কয়, আমাৰ ইটোফালে টুকুৰা কাটি আছে। এৰীয়া কাপোৰ যে বয়, সেয়েহে অকণমান দেখুৱাই দিলোঁ। আজিকালি ল'ৰা ছোৱালী এইবিলাকে নাজানে আৰু প্ৰায় এইবিলাক নায়েই, সেইবাবে মই অকণমান দেখুৱাই দিলোঁ। আৰু এনেকুৱাকৈ ৰ'দত থিয় দি থাকোঁতে ওচৰৰ বাইদেউহঁতৰ ঘৰত কালাৰ দি আছিলে, তাকে ভাবিলোঁ অকণমান দেখাই দিওঁ। এয়া কালাৰ দি আছে বৰ্তমান, গ্ৰীণ কালাৰ যে। আকৌ বৌৰ ছোৱালী আলহী আহিছিলে, ছোৱালী স্কুলত গৈছিলে যিহেতু তাই অকলে আছে। জোলনাত গা পা ধুই ৰ'দত জোলনাত জ্বলি আছে, মোবাইল চাই আছে তাৰে লগতে। আৰু বৌজনী এইজনী কাপোৰ ৰ'দত দিবলৈ আনিছে। কাপোৰে কাপোৰ হৈছে, আজি ৰ'দ দিছে যিহেতুকে কাপোৰো অকণ ধোৱা গৈছে। চাওকচোন কিমানবোৰ কাপোৰ হৈছে। আপুনি যদি মোৰ চেনেলত নতুন হয়, এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভাল লাগিলে বাই।